আমি কাৰ্বি আংলং ডিমা হাছাও আৰু বোধহয় বিটিসি এৰিয়া বিটিআৰ এৰিয়াত থকা বড়োসকলো আনন্দ পাইছে ভাল পাইছে ভাল পোৱা কাৰণটো হৈছে আমাৰ অখিল গগৈ এমএলএ ডাঙৰীয়া এখেত আমাৰ এমএলএ ইয়াত নহয় কিন্তু অসমৰ এমএলএ বুলি ক'লে অসম গোটেইখিনিটো তেওঁ কথা ক'বলৈ অথৰিটি আছে আৰু এখেতে আজি আমাৰ কাৰণে আমাৰ ভালৰ কাৰণে 6 শিডিউল শক্তিশালী কৰিবলৈ আৰু অটোনমাস ষ্টেট আমাক দিব লাগে বুলি কোৱা কাৰণে আমি এখেতক বহুত ধন্যবাদ দিছো আৰু এখেতে হসা ঠিক কথা কৈছে যে 6 শিডিউলটো এটা মিনি কনস্টিটিউশন এটো ৰিজাৰ্ভেশন ল নহয় যেনেকে ভাৰতৰ সংবিধানটো ভাৰতীয়ৰ কাৰণে ৰিজাৰ্ভেশন ল বুলি নহয় হেতু সংবিধান বুলি ক'লে কনস্টিটিউশন বুলি ক'লে এটা দেশ বনোৱা দেশ সজাবলৈ বা বনাবলৈ এটা আইন it is a legal framework for constructing a country hey karane 6 schedule to eta mini constitution jetia mar Karbi Anglong BTR area Dima Hasao ei gotei khini aru baki khini 7ta man aru ase ei 6 schedule area ei gotei khini to mini country boli agor pora dhora hoise লুয়া হৈছে আমাৰ কনস্টিটুয়েন্ট এসেম্বলি অফ ইন্ডিয়া এইটো কৰা হৈছে সেই কাৰণে এইটো সম্মান মানিব লাগে আৰু এই কথাটো আমি সকলোৱে গুৰুত্ব দিব লাগে আৰু মানিব লাগে আৰু আজি মাত্ৰ আমি ধন্যবাদ বহুত অশেষ ধন্যবাদ দিছো আমাৰ অখিল গগৈ ডাঙৰীয়া একেতে আমাৰ কাৰণে জিটো ক'ব লাগে আমাৰ হিল ট্ৰাইবস কাৰ্বি আংলঙৰ পৰা ডিমা হাছাওৰ পৰা বিটিসিৰ পৰা হিল ট্ৰাইবস সকলে ক'ব নোৱাৰা কথাবিলাক এখেতে ক'লে সেই কাৰণে এখেতক আমি বহুত ধন্যবাদ দিছো ধন্যবাদ